দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হয়, আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত টুমনিস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ব্ৰহ্মপুত্ৰ বিধ্বংসী গৰাখহনীয়াত সংকুচিত কৰিছে ভৌগোলিক মানচিত্ৰ। ফকীৰগঞ্জৰ পৰা সুখচৰলৈকে অব্যাহত থকা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী সাব্যস্ত কৰে প্ৰতিবাদ। খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক সাংসদ ভূমিকাক তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰীয়ে বিধায়ক ৱাজেদ আলী চৌধুৰী, সাংসদ বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদীসকলে খহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমাৰ গৰাখহনীয়া সমস্যাটো আমি ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ কিনে সমস্যা বিচাৰিছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি জিলা কৃষক মুক্তি সংগ্ৰামৰ লগত আমিও লগ দি আজি আমি কাৰ্যসূচী পালন কৰিলোঁ চাৰ্কেল অফিচৰ সন্মুখত। এইটো এটাই কথা হ'ল, ফকীৰগঞ্জৰ পৰা হাজিৰহাটলৈকে চুকচৰলৈকে যি গৰাখহনীয়া সমস্যা, একেবাৰে ব্ৰিটিছৰ আমাৰ বজাৰখন শেষ হৈ গ'ল, বাটাঘাটাৰ বজাৰ। সেনেকৈ প্ৰটেকশ্যন দিয়ে সিহঁতে বাঁহৰ পাৰ্কো পাই দিয়ে। আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে বাঁহৰ পাৰ্কো নচলিব, আমাৰ বৰ্ডাৰ প্ৰটেকশ্যন দিব লাগিব। কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ কিছুমান কণ্ট্ৰাক্টৰে লুণ্ঠন চলাই আছে। MLA MP কমিশ্যন লৈ বৰ্ডাৰ প্ৰটেকশ্যন নিদি বাঁহৰ প্ৰটেকশ্যনৰ বেনিফিট বেছি, সেইটোৰ কাৰণে সিহঁতে এই বাঁহৰ প্ৰটেকশ্যন দি আমালোকক আজিৰ পৰা যুগৰ পৰা বাঁহৰ প্ৰটেকশ্যন দি আছে। আমাৰ চাউথ চলনখন ভাঙি শেষৰ পথত আজি মেঘালয়ৰ সীমানা পালেগৈ। গতিকে আমি আৰু MP আৰু MLA চাবক আমি ধিক্কাৰ জনাইছোঁ যে আপোনালোকে বিধানসভাত বৰ্ডাৰ প্ৰটেকশ্যন কথা পাতক, কেনেকৈ বৰ্ডাৰ প্ৰটেকশ্যনে আমাৰ স্থায়ী সমস্যা সমাধান কৰিব লাগে এইটোৰ মাত মাতক। আপোনালোকে এই যে বাঁহৰ প্ৰটেকশ্যন দি আমাৰ এৰিয়াখন যে বচাব, ইয়াত কমিশ্যন লৈ থাকিব, সেইটো বন্ধ কৰক। আপোনালোকৰ যদি লাজ আছে, আপোনালোকৰ যদি মানে মানসিকতা জ্ঞান নাই, তেনেহ'লে আপোনালোকে এটাই কথা মনত ৰাখিব, আমাৰ এটাই সমস্যা, সেইটো হ'ল গৰাখহনীয়া সমস্যা। ফকীৰগঞ্জৰ পৰা ছানৱাৰ হুছেইনৰ ৰিপৰ্ট, দ্য ৰয়েল নিউজ।